সন্তানক যেতিয়াই না কৰিব তেতিয়া আপুনি তাক ঠাণ্ডা মাথাত কাৰণটো ক'ব কিয় আপুনি না কৰি আছে। আপুনি যদি কাৰণটো বুজাই নিদিয়ে আৰু ফ্ৰিকুৱেণ্টলি যদি আপুনি এনেকুৱা কৰি থাকে লং টাৰ্মৰ কাৰণে এইটো বহুত বেয়া এফেক্ট পেলায়। ধৰক আমি এক্সাম্পল লৈছো, কেইটামান এক্সাম্পল লৈ পেলাই ইয়াত আমি বুজিলেও কথা হ'ল। ধৰক আপোনাৰ সন্তান 3 বছৰ বয়স, তেওঁৰ কি হৈছে আইচক্ৰীম খাব মন গৈছে। কিয় ষ্টাৰ্ট কৰিছে, স্কুল যোৱা সকলো বন্ধু খাই আছে, তেওঁ খাব বিচাৰিছে। সকলো ল'ৰা ছোৱালী একে নাথাকে। আপোনাৰ ল'ৰা বা ছোৱালীজনী কি হ'ল অলপ ঠাণ্ডা লাগিলে চৰ্দি কাহ হৈ যায়, গতিকে আপুনি খাব দিব বিচৰা নাই। কিন্তু কিয় দিব বিচৰা নাই আপুনি কাৰণটো তেওঁক বুজাই নকলে ঘপকে চিঞৰি উঠিলে নিদো, খুৱাব নোৱাৰা তুমি, বা কোনোবা এদিন আপুনি বুজাইছিলে কিন্তু এতিয়া আৰু আপোনাৰ বুজাবলৈ ইচ্ছা নাই। আপুনি ভাবিছে তেওঁক বাৰে বাৰে কৈ থাকো তথাপিও আপোনাৰ সন্তানে এইটো ডিমাণ্ড দি থাকে। আপুনি ভাল পোৱা নাই ডিমাণ্ড দিয়াটো, কিন্তু মনত ৰাখিব ইমান সৰু ল'ৰা ছোৱালীক যেতিয়াই না কৰিব সেম ডিমাণ্ড থাকিলেও বাৰে বাৰে কাৰণটো তেওঁলোকক এক্সপ্লেইন কৰি পেলাই ঠাণ্ডা মাথাত কৈ দিব। আৰু নাম্বাৰ 2 আৰু এটা এক্সাম্পল লওঁ। ধৰক আপোনাৰ সন্তানে ষ্ট্ৰীট ফুড খাব বিচাৰিছে, চবকে দেখিছে ষ্ট্ৰীট ফুড খাইছে, ইমান মানুহে খাই আছে, তেওঁতো বুজি নাপায় সন্তানটো ইমান মানুহে খাই আছে মোক খাব দিয়া নাই। আপুনিতো নো কাৰণটো নকলে। আপুনি ভাবিলে মই পেৰেণ্টছ, মই না কৰিছো তো মোৰ সন্তানে শুনিব লাগিব। কিয় নুশুনিব? নুশুনা মানে সন্তান বেয়া, হয়নে? আকৌ ধৰক আৰু এদিন কৰিলে, অলপ ডাঙৰ হৈছে, এতিয়া 6 বছৰ 7 বছৰ হৈছে, বন্ধুৰ ঘৰত যাব বিচাৰিলে। আপুনি কি কৰি দিলে? আকৌ ন বুলি কৈ দিলে, মই না কৰিছো তো তুমি যাব নোৱাৰিবা। এনেকে আপুনি ফ্ৰিকুৱেণ্টলি আপোনাৰ সন্তানক ন বুলি কৈ আছে, কিন্তু কাৰণটো আপুনি ভালকে বুজাই দিয়া নাই। ইয়াৰ ফলত কি হ'ব? সন্তানে কি ভাবিব, মোৰ মা দেউতাই মই কিবা এটা কৰিব বিচাৰিলে সদায় না কৰে। অলপ ডাঙৰ হোৱাৰ লগে লগে তেওঁ আপোনাক নোকোৱাকে কামবিলাক কৰি থাকিব, যাৰ ফলত আপোনাৰ সন্তানৰ কি হ'ব পাৰে, বহুত বেয়া সংগতি হ'ব পাৰে বা বহুত বেয়া কামত ইনভলভ হৈ যাব পাৰে, যিবিলাক কথা বিষয়ে আপুনি একোই নাজানিব পাৰে। সেই ফালৰ পৰা মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো, সন্তানক যেতিয়াই না ক'ব তেতিয়াই আপুনি কিয় না কৈছে ভালকৈ বুজি লৈ কেনেকৈ আপুনি সন্তানক ভালকৈ বুজাই দিব পাৰে ঠাণ্ডা মাথাত, তাত সদায় মাথা খটুৱাব। নহ'লে আপোনাৰ সন্তানৰ ভৱিষ্যত বেয়া ফালে ঢাল দিব পাৰে বা তেওঁলোকে ডাঙৰ হ'লে আপোনালোকক দেখিব নোৱাৰা হৈ যাব পাৰে।